আজিৰ কাহিনীটো ঠিক এনেদৰে আৰম্ভ হয়। আমি 5জন বন্ধু আছিলোঁ। তাত মই আৰু মোৰ 4জন বন্ধু। আমি সদায় নিচিনা সিদিনাও প্লেন কৰিছিলোঁ অলপমান ফুৰি আহিম বুলি। ঠিক আবেলি 5টা বজাত গোটেইকেইজনে আমি গোট খালোঁ আৰু আমি যোৱাৰ প্লেন কৰিলোঁ। আমি সেই ঠাইত নতুন আছিলোঁ, তাত কি কি আছে আমি ভালকৈ জনা নাছিলোঁ আৰু অলমষ্ট গোটেই জেগা ঘূৰা আমাৰ হৈ গৈছিল আৰু 3টা নে 4টা জেগাহে আছে। আমি সেই 4টা জেগা গুগল কৰিলোঁ আৰু গুগল কৰি 3টা জেগা ঠিকেই পালোঁ, কিন্তু 4 নম্বৰ জেগাৰ বিষয়ে আমাক গুগলে যি দিলে আমি অবাক হৈ ৰ'লোঁ। কাৰণ 4 নম্বৰ জেগাত বহুত বেলেগ বেলেগ আৰ্টিকেল আহিছিল। আমি ভাবিলোঁ চাগে ভুল হয়, আৰু এবাৰ নতুনকৈ চাৰ্চ কৰিলোঁ, কিন্তু একেই পালোঁ। তাৰ আৰ্টিকেলত বহুত বেয়া বেয়া কথা লিখা আছিল। আমি ভাবিলোঁ যে যাম না নাই। পিছত আমি জ'ছত যোৱাৰ প্লেন কৰিলোঁ। তেনেকৈ তেল ডিপুত গাড়ীখন ৰখিলোঁ আৰু তেল ভৰাই গাড়ীখন ষ্টাৰ্ট দিলোঁ আৰু গাড়ীত সোমাই গাড়ীখন ষ্টাৰ্ট কৰিলোঁ। আৰু গাড়ীখন লৈ আমি যাবলৈ ধৰিলোঁ আৰু যাই থাকোঁতে তেতিয়া লাহে লাহে এন্ধাৰ হ'ব ধৰিছিল, কাৰণ ঠাণ্ডাৰ দিন আছিল আৰু ঠাণ্ডা দিনৰ কাৰণে এন্ধাৰটো বাঢ়ি যাই আছিল। আৰু এটা সময়ত আমাৰ গাড়ীৰ লাইটৰ পোহৰৰ বাহিৰে সেই জেগাত আৰু একো বেলেগ পোহৰ নাছিল আৰু ঠাণ্ডাৰ কাৰণে বতৰটো, আৰু ইফালে হাৱা মাৰি আছিল অলপ অলপকৈ। আৰু তেনেকৈ আমি গৈ থাকিলোঁ আৰু হঠাতে ৰাস্তাৰ কিনাৰত অলপমান দূৰত এখন ধাবা দেখিলোঁ। ধাবা দেখিয়েই আমি তেনেকৈ গাড়ীখন ৰখাই আমি তাত যাম বুলি ভাবিলোঁ। আমি 5জন আছিলোঁ। মোৰ এজন বন্ধুৱে গাড়ীতে শুই আছিল। সি ক'লে যে সি বোলে তাত নাযায় আৰু ক'লে যে মোৰ বস্তুখিনি তহঁতে পেক কৰি আনিবি। আমি হৰবত দি তালৈকে গ'লোঁ। গৈ পেলাই তাত বহিলোঁ। বহাৰ লগে লগে আমি মাতিব ওলাওঁতে এজন মানুহে আমাক আহি সুধিলে, দাদা কিবা খাব নেকি? খাবলৈ আছে যদি অৰ্ডাৰটো দি দিয়ক। আৰু এটা হাঁহি মাৰি ক'লে, গাড়ীত যেন কোনো অকলে নাথাকে। যদি কোনোবাই অকলে থাকে তাৰ মৰণৰ বাহিৰে বাকী একো উপায় নাই। এই শুনি পেলাই আমাৰ বহুত ভয় লাগিলে আৰু ভাবিলোঁ নাই ই বকৱাছ কৰি আছে। তাৰপিছত দেখিলোঁ যে গাড়ীত থকা লগজনে বহুত জোৰ জোৰকৈ ফেফাই ফেফাই আহিছে আৰু ওচৰ আহি আমাক ক'লে, তহঁতে ইয়াত কি কৰিছ? এই ভঙা ঘৰত কি কৰিছ? আমি 4জনে তাৰ ফালে চালোঁ আৰু হাঁহিব ধৰিলোঁ। তই পাগল হৈছ নেকি? ইয়াত ক'ত ভঙা দেখিছ? মই অৰ্ডাৰ দিছোঁ, তয়ো একেলগে খাম, বহি ল। এইটো কথাত তাৰ লগত বহুত তৰ্কাতৰ্কি হ'ল আৰু
সি এট লাষ্ট ক'লে, তহঁতৰ বিশ্বাস নহয় ন মই কি কৈ আছোঁ? এইটো চা, ৰ'বা মই এটা ফটো উঠাই আছোঁ, তেতিয়া তোমালোকে গম পাবা। সি ফটো উঠাওঁ বুলি কয় এটা ফটো উঠালে। ফটোটো দেখাৰ পিছত মোৰ গাৰ নোম শিয়ৰি উঠিল, কাৰণ সঁচাকেই সেই ফটোত আমাৰ 4জনৰ বাহিৰে পিছফালে এটা অকল ভঙা ঘৰ আছে। এই শুনি পেলাই আমাৰ যেন গা ঠাণ্ডা পৰি গৈছিল। কিন্তু সি দৌৰ মাৰিলে, মোক বচা বুলি কৈ। আমিও তাৰ পিনে দৌৰ মাৰিলোঁ। দৌৰ মাৰি যায় আমি গাড়ীৰ ওচৰ পালোঁ আৰু দুৱাৰখন খুলি গাড়ীৰ ভিতৰত তাক দেখিলোঁ। তাক দেখি মই বহুত চিঞৰি গ'লোঁ, তই আমাক এৰি থৈ কিয় আহিছ? সি মেলা চকুৰে উত্তৰ দিলে, পাগল হৈছ নেকি? মইচোন গাড়ীতে হৈ আছোঁ। এই কথা শুনি মই ক'লোঁ, তই মোক ভয় কিয় খুৱাইছ? সি আকৌ ক'লে, বিশ্বাস কিয় নকৰ? মই গাড়ীতে আছোঁ হৈ। মই তেতিয়া ক'লোঁ, তেতিয়াহ'লে তোৰ ফোনটো দেখা। মই ফোনটো লৈ চালোঁ, সঁচাকৈ তাত ৰিচেণ্ট এক্টিভিটি একো নাছিল। এই দেখি আমি বহুত ভয় খালোঁ। যদি সি যোৱাই নাই তেতিয়াহ'লে আমাক মাতি অনা মানুহজন কোন? আমি একো নেভাবি পেলাই গাড়ীখন আৰু ষ্টাৰ্ট দিলোঁ। আৰু অলপমান যোৱাৰ পিছতে মোৰ ভৰিখন ব্ৰেকত দিবলৈ বাধ্য হ'ল, কাৰণ আগত সেই অৰ্ডাৰ লোৱা মানুহটো আছিল। মই তাক দেখি বহুত ভয় খালোঁ। ভাবিলোঁ এইজন মানুহ ইয়াত কি কৰি আছে? আৰু এইফালে ভাবিলোঁ ধাবাটো তাত নাছিলোঁ, আমাৰ লগত কি হৈ আছে? মোৰ এইবোৰ ভাবোঁতে সেই মানুহজনে মাত লগালে আৰু এটা হাঁহি দি ক'লে, হা, দাদা অৰ্ডাৰটো নলয় নেকি? অৰ্ডাৰটো হৈ গৈছে, দাদা লৈ আহক। এই শুনি আমি বহুত ভয় খালোঁ আৰু গাড়ীখন আৰু জোৰত ভগালোঁ। কিন্তু এইবাৰ মই যি দেখিলোঁ, সেই দেখাৰ পিছত মোৰ ভৰিখন আৰু এবাৰ ব্ৰেকত গ'ল, কাৰণ এইবাৰ গাড়ীৰ আগত আছিল আমি এৰি থৈ অহা সেই গাড়ীত লগটো, যোনে শুই থাকিম বুলি কৈ আমাক ধাবালৈ যাব দিলে। সি জোৰকৈ মাত লগালে, তহঁতে মোক এৰি থৈ ক'ত গৈছিলি? মই অলপমান এইফালে যোৱাৰ কাৰণে তহঁতে মোক এৰি থৈ আহিলি। মই এই শুনি আমি 4জনে ভয় খালোঁ, কাৰণ ভাবিলোঁ সি যদি আমাৰ আগত আছে, পিছফালে থকাটো কোন? আৰু পিছফালে চাই দেখিলোঁ তাত কোনো নাছিল। তাক আমি গাড়ীত উঠিব ক'লোঁ। সি গাড়ীত উঠিলে আৰু সকলো কথা ক'লোঁ। তাৰপিছত সিও বহুত ভয় খালে আৰু আমি গাড়ীলৈ গৈ থাকিলোঁ। আৰু তেনেকৈ 10 কিলোমিটাৰমান যোৱাৰ পিছত আমি আগত এখন দোকান দেখিলোঁ। সেই দোকানত এজন মানুহে পানীৰ বটল আৰু লাগতিয়াল বস্তু কিছুমান লৈ আছিল। আমি বহুত ভয় খাই আছিলোঁ, সেইকাৰণে তাত যাই পানী খোৱাৰ প্লেন কৰিলোঁ। বটলটো কিনি পইচাটো দি গাড়ীখন লৈ আৰু ওলালোঁ। এইবাৰ যাই থাকোঁতে মোৰ এটা লগে পিছফালে কিবা এটা কাৰণত ঘূৰি চাবলৈ হ'ল। ঘূৰি চোৱাৰ পিছত তাৰ চকু দুটা ডাঙৰ হৈ থাকিল
আৰু মুখখন খুলি থাকিল, কাৰণ আমাৰ পিছফালে সেই দোকানীজন আৰু সেই অৰ্ডাৰ লোৱা মানুহজনে দুখন হাতেৰে আমাক বিদায় দি আছিল। আৰু যেতিয়াই আমি দেখিলোঁ, আমি পানী বটলৰ ফালে চালোঁ আৰু দেখিলোঁ যে সেই বটলত পানী নাছিল, আছিল অকল ৰঙা তেজ। আৰু এই দেখি আমি যেন ভয় খাই গ'লোঁ আৰু গাড়ীখন ৰখাই সেই ফাৰ্ষ্ট ষ্টেচনত গাড়ীৰ পৰা ওলাই আকৌ সোমাই গৈ থাকিলোঁ। এইবাৰ গৈ থাকোঁতে মোৰ ভৰিখনত আৰু এবাৰ ব্ৰেক মাৰিলোঁ, কাৰণ আমি আৰু সেই ছেম ধাবাৰ ওচৰত পালোঁ। মই বহুত ভয় খালোঁ যে কি হৈ আছে আমাৰ লগত। আমি আৰু ছেম জেগাই পালোঁ। এই ভাবোঁতে গাড়ী আৰু জোৰকৈ লগালোঁ। এবাৰ আৰু জোৰকৈ গৈ আছোঁ, জোৰকৈ গৈ থাকিলোঁ, কিন্তু যিমানেই ঘূৰোঁ সেইখিনি জেগাই পাওঁ বাৰে। আমি বহুত বেলেগ ৰাস্তা দি যায়ও ট্ৰাই কৰিলোঁ, নাই, আমি সেই জেগাই পালোঁ। আমি বহুত ভয় খালোঁ। এইবাৰ আমি গাড়ীখন ৰখালোঁ আৰু গোটেইকেইজনে আমি 5জন গাড়ীৰ পৰা নামিলোঁ। তেতিয়ালৈকে ঠিকেই আছিল, কিন্তু মই বহুত চিঞৰিব ধৰিলোঁ যে কি হৈ আছে এইবিলাক। কিন্তু হঠাতে যেন চব শব্দক মোহাৰি পেলাই এটা শব্দই মোৰ আৰু মোৰ লগকেইটা কাণ পালে। দাদা, অৰ্ডাৰটো নলয় নেকি? অৰ্ডাৰটো ৰেডি হৈ আছে, ঠাণ্ডা হ'ব, খাই লওক সোনকালে। এই শুনি পেলাই আমি গোটেইকেইজনে চেঞ্চলেছ হৈ পৰি গ'লোঁ আৰু নেক্সট দিনা হস্পিটেলৰ বেডত পালোঁ। মই ডক্টৰজনক সুধিলোঁ যে আমি ক'ত আছোঁ। ডক্টৰে হস্পিটেলত থকা বুলি ক'ল। সুধিলোঁ যে আমাৰ কি হৈছিল। ডক্টৰে ক'লে যে আমাৰ গাড়ীখন হেনো বহুত ডাঙৰ গাঁত এটাত পৰি এক্সিডেণ্ট হৈছে। মই সুধিলোঁ যে মোৰ বাকী 4জন লগ ঠিকে আছেনে? ডক্টৰে ক'লে, বাকী 4জন? আমিতো গোটেই মিলি 4জন আনিছোঁ। এই শুনি যেন মই বহুত ভয় খালোঁ। ভাবিলোঁ যে মোৰ আৰু এজন লগৰ কি হ'ল। তেতিয়া দেখিলোঁ যে মোৰ সেইজন লগ যোনে ধাবাত নাযায় গাড়ীত বহি আছিল, সেই লগজন এতিয়াও মিচিং হৈ আছে। তেতিয়া মই ভাবিলোঁ যে মনত পৰিলে সেই আৰ্টিকলৰ কথা, য'ত লিখা আছিল যে এইটো ৰাস্তাৰে যোনে যায় তাৰ এজন মানুহ হ'লেও নহা হয় আৰু তাৰ কেতিয়াও কোনেও বিচাৰি নাপায়। থেংক ইউ। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু কিবা যদি ভুল হৈছে মোক শুদ্ধ কৰি দিব। ধন্যবাদ। জয় আই অসম।